মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? খবৰ নিশ্চয় ভালেই আছা। আৰু আজি পাঠৰ বিষয়ে আলোচনা নকৰি আজি এটা নতুন টপিক লৈ পেলাই পুনৰ আহিছোঁ তোমালোকৰ ওচৰলৈ, এটা নতুন ভিডিঅ' লৈ পেলাই। আহাচোন আজি টপিকটোনো কি? আজিৰ টপিকটো তোমালোকৰ লগত আলোচনা কৰিম আমি পৰীক্ষাত নম্বৰ কেনেকৈ সহজতে লাভ কৰিব পাৰি। এতিয়া পৰীক্ষাত নম্বৰ লাভ কৰিবৰ কাৰণে কিছুমান টেকনিক আছে, যিখিনি টেকনিকটো জানিলে আমি অতি সহজতে পৰীক্ষাত নম্বৰ লাভ কৰিব পাৰোঁ। তেনেহ'লে আহাচোন, প্ৰথম টেকনিকটো হৈছে আমি প্ৰতিটো বিষয়ৰ পাঠটো তন্নতন্নকৈ পঢ়িব লাগিব, অৰ্থাৎ সকলো বুজি পাব লাগিব আৰু সেই পাঠটোৰ প্ৰতি আকৰ্ষণ থাকিব লাগিব, পঢ়িবলৈ ইণ্টাৰেষ্ট থাকিব লাগিব। 2 নম্বৰতে হৈছে আমি পাঠটো পঢ়াৰ পিছত আৰ্হি প্ৰশ্নাৱলীসমূহ সমাধান কৰিব লাগিব। যিমান পাৰোঁ আমি আৰ্হি প্ৰশ্নাৱলী যিমানে আমি প্ৰেক্টিছ কৰিম, তিমানে আমাৰ পঢ়াৰ পাঠটি আমি সম্পূৰ্ণৰূপে বুজি পোৱাত সহজ হৈ পৰে। 3 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি পঢ়ি কুৱেশ্যনখিনি কৰাৰ পিছত অল কুৱেশ্যন পেপাৰখিনি আমি সমাধান কৰিবলৈ চাব লাগে। যেনেকৈ ধৰি লোৱা তোমালোকে 2010 চনৰ পৰা প্ৰায় 2020 চনলৈকে যদি আমি বেছিকৈ নোৱাৰোঁ, 2010ৰ পৰা আমি 20 চনলৈকে যদি আমি অল কুৱেশ্যন পেপাৰখিনি আমি সমাধান কৰোঁ, তেনেহ'লে আমি সহজতে আমি বুজি পাম যে আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহি আছে। 4 নম্বৰ যদি আমি টেকনিকটোলৈ চাওঁ, তেতিয়াহ'লে আহাচোন আমি অল কুৱেশ্যন পেপাৰ কি কৰিব লাগিব, মাৰ্কিং ছিষ্টেমটো চাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ যিহেতু প্ৰত্যেকটো ছাবজেক্টতে মাৰ্কিং ছিষ্টেমটো বেলেগ বেলেগ ধৰণৰ হয়। যেনেকৈ পলিটিকেল ছায়েন্সত বেলেগ হ'ব, হিষ্ট্ৰীত বেলেগ, ইংলিছ, আছামিজ, যিকোনো ছাবজেক্টতে মাৰ্কিং ছিষ্টেমটো বেলেগ থাকে। এতিয়া আমি পুৰণা কুৱেশ্যন পেপাৰ এখন লৈ সেই কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ মাৰ্কিং বেলেগ আহিছিলে, মানে 4 নম্বৰ কেইটা প্ৰশ্ন, 2 নম্বৰ কেইটা প্ৰশ্ন, বা 1 নম্বৰ কেইটা প্ৰশ্ন, বা 6 নম্বৰ কেইটা প্ৰশ্ন, এনেকুৱা প্ৰত্যেকটো বিষয়তে বেলেগ বেলেগ ধৰণৰ মাৰ্কিং ছিষ্টেমটো থাকে। গতিকে আমি সেই কথাটো ধ্যান দিব লাগিব। একেবাৰে লাষ্টৰ কথাটো হৈছে কি, আমাৰ লিখাখিনি পৰিপাটি হ'ব লাগিব। পৰিপাটি হোৱাৰ লগতে এটা আনকমন হ'ব লাগিব, যাতে আমি বেলেগ ধৰণে লিখিব পাৰোঁ। আনে লিখাতকৈ আমি কেনেধৰণে উন্নত কৰি লিখিব পাৰোঁ, বা কেনেধৰণে লিখিলে আমাৰ পৰীক্ষকে বহীখন চাই পেলাই আকৰ্ষণ হয়, ঠিক তেনেধৰণে আমি লিখাৰ ব্যৱস্থাটো কৰিব লাগে। তাৰোপৰি আৰু এটা টেকনিক আছে, সেই টেকনিকটো সম্পূৰ্ণ মোৰ নিজৰ টেকনিক, যিটো মই ব্যৱহাৰ কৰি সুফল লাভ কৰিছোঁ। আচোন আজি ছাত্ৰ-ছাত্ৰীসকল সেই টেকনিকটোৰ ওপৰত তোমালোকক কিছু কথা ক'ম। এই টেকনিকটোত হৈছে, এতিয়া আমাৰ চলিত মাহটো হৈছে জুন মাহ, আৰু আমাৰ প্ৰত্যেক HS ফাইনেল এক্সাম হয় ফেব্ৰুৱাৰী মাহত। যদি আমি জুন মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ চাওঁ, আমাৰ হাতত সময় আছে 9 মাহ সময়, আৰু 9 মাহ সময়তে আমাৰ 6টা ছাবজেক্ট হয়, কোনোবাই 5টা লয়, 5টা ছাবজেক্ট আমি ক্লিয়াৰ কৰিব লাগে। যদি আমি 6টা ছাবজেক্ট ক্লিয়াৰ কৰি বুলি আমি ভাবোঁ, এই 9টা মাহত এটা ছাবজেক্টত কেইমাৰ্কে যাব, সেইটো চাব লাগিব। যে 9 মাহ আমাৰ সময় আছে, বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে 9 মাহ সময়টো আমাৰ বহুত বেছি সময় আছে, 9 মাহ আমাৰ হাতত যথেষ্টখিনি সময় আছে, পৰীক্ষালৈ বহুত দিন আছে আৰু আমি লাহে লাহে পঢ়িলেও হৈ যাব। কিন্তু তেনেকুৱা নহয়। যদি আমি এটা টেকনিক চাওঁ, তেনেহ'লে আমাৰ হাতত একেবাৰে সময় নাই। তেনেহ'লে কেনেকৈনো আমি গম পাওঁ যে আমাৰ হাতত কিমান সময় আছে, বা মই যে ক'লোঁ যে আমাৰ হাতত যে একেবাৰে সময় নাই, তেনেহ'লে সেই ব্যৱস্থাটো কি? সেইটো হৈছে, বিষয় হৈছে মুঠ 6টা আৰু মাহ আছে 9টা। গতিকে যদিহে আমি চাওঁ, এটা বিষয়ত সম্পূৰ্ণ কৰিব লাগিব 1 মাহ 15 দিনত, যিকোনো এটা বিষয়। যিহেতু আমাৰ 6টা বিষয় বুলি মই উদাহৰণ দিছোঁ, এটা বিষয় আমি সম্পূৰ্ণ কৰিব লাগিব 1 মাহ 15 দিনত, আৰু 1 মাহ 15 দিন বুলি কওঁতে সৰ্বমুঠ আমাৰ হ'ব 45 দিন। 45 দিনত এটা ছাবজেক্ট আমি ক্লিয়াৰ কৰিব লাগিব, অৰ্থাৎ 45 দিনকৈ এটা ছাবজেক্টত ক্লিয়াৰ কৰিলেহে আমাৰ 9 মাহত 6টা ছাবজেক্ট ক্লিয়াৰ হ'ব।
যদি আমি উদাহৰণ দিছোঁ প্ৰত্যেকৰে যিহেতু ছাবজেক্ট বেলেগ বেলেগ ধৰণৰ হয় তোমালোকৰ কিছুমানে পলিটিকেল লয় কিছুমানে নলয় কিছুমানৰ লজিক থাকে এন্থ্ৰপ'লজি ইকনমিক্স ছ'চিয়লজি হোম সায়েন্স ইত্যাদি বিভিন্ন ধৰণৰ ছাবজেক্ট থাকে তোমালোকে কি কৰিবা ধৰিলা পলিটিকেল সায়েন্সৰ যদি চাওঁ আমাৰ পলিটিকেল সায়েন্সৰ যিহেতু দুখন কিতাপ আছে কিন্তু কোনোবা এটা বিষয়ত এখন কিতাপেই থাকে আমি দুখন কিতাপ মিলাই পেলাই যদি চাওঁ আমি টোটেল লেসন আছে আমাৰ 15টা লেসন আছে এটা আমি আহিলো যে এটা সাবজেক্টত আমি 45টা দিনত শেষ কৰিব লাগিব কিন্তু 45টা দিনত এটা লেসনত কিমান দিনকে পঢ়িব লাগিব এটা লেসনৰ বাবদ আমাৰ সময় কিমান খৰচ হ'ব তো 15 দিনত যদি চাওঁ পলিটিকেল সায়েন্স টোটেল লেসন যদি আমি 15টা আছে তা 15ৰে আমি যেতিয়া 45ক হৰণ কৰিলো তেতিয়া কিমান থাকিব 3 অৰ্থাৎ এটা লেসন আমি সম্পূৰ্ণ কৰিব লাগিব 3 দিনত এটা লেসন যেতিয়া আমি 3 দিনত শেষ কৰিম তেতিয়া আমাৰ 15টা লেসন 45 দিনত শেষ হৈ যাব তেনেকৈ যদি আমি লজিক চাওঁ লজিকৰ লেসন আছে 8টা আৰু 8ত আমাৰ এটা লেসনৰ বাবদ আমি সম্পূৰ্ণ কৰিব লাগিব 5 দিনত সম্পূৰ্ণ কৰিব লাগিব এটা লেসনক আৰু বাকি 5 দিন আমাৰ কি হ'ব আমি কি পঢ়িছো আমাৰ কি থাকি গ'ল সেই বিষয়লৈ ৰিভাইজ কৰা তেনেকৈ এডুকেশ্যনতো যদি চাওঁ যে টোটেল লেসন আছে আমাৰ 7টা আৰু 7 যদি 45ক হৰণ কৰোঁ আমি এদিনত এটা লেসন সম্পূৰ্ণ কৰিব লাগিব 6 দিনত এটা লেসন সম্পূৰ্ণ কৰিব লাগিব 6 দিনত আৰু বাকি 3 দিন থাকিব আমাৰ ৰিভাইজত তেনেকৈ হিষ্ট্ৰীত কিন্তু অকমান বেলেগ হিষ্ট্ৰীত আমাৰ 3টা পাৰ্ট আছে যেনে এনচিয়েন্ট মেডিয়েভেল আৰু মডাৰ্ণ এই 3টা পাৰ্টক আমাৰ যদি চাওঁ 15 দিনত এটা পাৰ্ট শেষ কৰিব লাগিব এনচিয়েন্টৰ বাবদ আমাৰ 15 দিন সময় ল'ব লাগিব মেডিয়েভেলৰ ঠাইত আমাৰ 15 আৰু মডাৰ্ণত আমাৰ 15 তেতিয়া আমাৰ টোটেল আমাৰ কিমান দিনত শেষ হৈ যাব 45 দিনত এই কোৰ্সটো কমপ্লিট হ'ব আমি যদি ইকনমিক্সৰ চাওঁ তেনেকৈ ইকনমিক্সতো লেসন 9টা আৰু লেসন 9টাত পাৰ্ট আছে ইয়াত 2টা আৰু এটা লেসনৰ বাবদ সম্পূৰ্ণ কৰিব লাগিব আমি 5 দিনত এটা লেসনৰ কাৰণে সময় ল'ব লাগিব আমি 5 দিনত তেতিয়া আমাৰ 45 দিনত 9টা লেসন কমপ্লিট হ'ব কিন্তু ইংলিছ আৰু আছামিছত অকণমান বেলেগ কাৰণ ইংলিছত টেক্সটবুকৰ উপৰিও গ্ৰামাৰ আছে ৰিডিং স্কিল আছে আৰু এডভান্স ৰাইটিং স্কিল আছে সো আমি কি কৰিব লাগিব ইয়া সি আৰু ডি যেহেতু আমাৰ টেক্সটবুকখনৰ হয় টেক্সটবুকখনৰ কাৰণে আমাৰ সময় অকমান বেছি লাগে যেহেতু তাত আমাৰ কিছুমান প্ৰশ্ন উত্তৰ লিখিব লগা থাকে আৰু তাৰ নম্বৰটো বেছি সেইবাবে আমাৰ 30 দিনত আমি যদি কমপ্লিট কৰোঁ টেক্সটবুকখন বাকি 15 দিনত আমি ৰিডিং স্কিল আৰু এডভান্স স্কিল 30 দিনত গ্ৰামাৰ আৰু টেক্সটবুকৰ কাৰণে যদি লওঁ আৰু 15 দিনত থাকিব ৰিডিং স্কিল আৰু এডভান্স স্কিল তেতিয়া আমাৰ 45 দিনত ইংলিছটো কমপ্লিট হ'ব এমআইএল আছামিছৰ সেকশন আছে 5টা আৰু সেকশন এ আৰু বি যেটো গদ্য আৰু পদ্য আছে তাৰ কাৰণে আমি 30 দিন বাকি ব্যাকৰণ ৰচনা আনহাতে আন কিছুমানৰ মূল্যবোধ শিকা যেনেকৈ তাৰ কাৰণে আমাৰ 10 নম্বৰ আছে তাৰ কাৰণে আমি 15 দিন সময় লৈছোঁ হাতত তেনেকুৱাকৈ যদি আমি কৰোঁ তেনেকৈ আমি যদি সময়খিনি চাওঁ তেনেহ'লে আমি গম পাওঁ যে আমাৰ হাতত কিমানখিনি সময় আছে তে ছাত্ৰ ছাত্ৰীসকল দেখিছা নহয় যে আমাৰ হাতত পৰীক্ষালৈ বেছি সময় নাই আমি যদিও ভাবোঁ যে আমাৰ সময়ত 9 মাহ দিন সময় আছে তথাপিও আমি যদি এনেকুৱা এটা অংক কৰি চাওঁ তেনেহ'লে দেখোন আমাৰ হাতত একেবাৰে সময় নাই গতিকে আহাচোন আমি সময়খিনি খৰচ নকৰি যিমান পাৰোঁ আমি ধুনীয়াকৈ পঢ়ি ধুনীয়াকৈ সময়মতে যদি কামখিনি কৰি যাওঁ নিশ্চয় তোমালোকে সুফল লাভ কৰিবা ধন্যবাদ